বন্ধুসকল মই ওলাইছোঁ এতিয়া ৰাৱণপুৰা চাবলৈ যাবলৈ আৰবিৰ ফিল্ডলৈ মেজাত। তো আপোনালোকক ৰাৱণপুৰা দেখুৱাম আজি। যোৱাকালি ভিডিঅ'টোত কৈছিলোঁ মই ৰাৱণপুৰা চাব আহিম, তো আপোনালোকৰ কাৰণে ভিডিঅ' অকণমান কৰিম। তো বলক তাত গৈ লগ পাই আছোঁ আৰু দেখাই আছোঁ। এয়া গাইজ পলাশবাৰী ঘাটলৈ লৈ যোৱা হৈ আছে। এয়া দুৰ্গা মাৰ প্ৰতিমা, ওপৰত চাগে এইখন প্ৰতিমা, তাৰ পৰা লৈ যোৱা হৈ আছে মথাৰিৰে। এনেকৈ গাড়ী চাওক আৰু এয়া ফটকা বা কিবা কিবি এইবোৰ মাৰি আছে। তো অটোৱা আজি লাষ্ট হয় আৰু এয়া আহি পালোঁ। এয়া চাওক আৰবিৰ ফিল্ড পাম আৰু তেনেতে যাম চাওক গাইছে, এই 4টা বজাতে যাম এনেকুৱা হৈছে। তো পৱন দিৱস চাগে 5টামান বজাত মঞ্চত উঠাই দিব, তেতিয়া আৰু কিমান যাম হ'ব ভাবক গাইছ। তো আপোনালোকক সকলোখিনি দেখাম, ভিডিঅ'টো শেষলৈ চাব নাপাহৰিব, কাৰণ আজি ভিডিঅ'টো বহুত ভাল লগা ভিডিঅ' হয়। তো এয়া পালোঁ আৰু আৰবিৰ ফিল্ড, এয়া এইখিনি কয় বেছিক বুলি কয় এইখিনিতে জেগা। এইখিনিতে বেছিকখিনি পালোঁ আৰু বেছিকখিনি পাৰ হৈয়ে এয়া আৰবিৰ ফিল্ড চাওক, গাড়ীয়ে ভৰ্তি হৈ গৈছে, মিঠাইৰ দোকান কিবা দোকান বহুত কিবা কিবি ওলাইছে গাইছ যোৱাকালি। এয়া চাওক না গাড়ী কেৱল গাড়ীয়ে গাড়ী, এয়া ৰাস্তা ভৰ্তি হৈ গৈছে। কিন্তু এইবোৰ গাড়ীবোৰ সোমাব দিব নালাগে, এইখিনি মানে ৰাস্তাখিনি অলপমান বন্ধ কৰি ৰাখিব লাগে, কাৰণ যেতিয়া মানে ৰাৱণপুৰা শেষ হয় না, তেতিয়া মানুহ একদম উশাহ ল'ব নোৱাৰাকৈ মানে ভৰ্তি হৈ যায়, যাৰ ফলত মানে একদম মাথা চাথা ঘূৰাই যাবও পাৰে। সেইকাৰণে অকণমান ইয়াত প্ৰব্লেমটো হৈ আছে। আৰু এইটোৱে হ'ল গেট, এইপিনেৰে সোমাই যাব লাগিব গাইছ। এইপিনেৰে সোমাই গৈ মঞ্চখন দেখিছেনে, তাত একেবাৰে এইবোৰ ৰেডি কৰিছে, গিটাৰ চিটাৰবোৰ এইবোৰ গান গাবৰ বাবে ৰেডি কৰিছে। অকণমান টাইম পিছতে দিব এতিয়া গান। আৰু এয়া চাওক আহি পালোঁ, আহি পাই গধূলি হৈ গ'ল। তো গান চাই আছোঁ, অকণমান ভিডিঅ' কৰিব পাহৰিও গৈছিলোঁ পৱন দেৱক দেখা পাই কিনে। তো এয়া চাওক ৰাৱণটো দেখাই দিছোঁ এবাৰ প্ৰথমতে, যিহেতুকে ৰাৱণপুৰা হয় ফাৰ্ষ্ট টাইম। তো ৰাৱণটো দেখাবতো লাগিবই। আৰু গাইছ ৰাৱণটো হৈছে 150 ফুট ওখ, কিমান ওখ ভাবক, আমি ভৰিৰ তলতো নাথাকোঁ তেনেকুৱা। তো এয়া চাওক পৱনদ্বীপে এয়া গান চান গাই আছে, একদম মঞ্চ হিলাই দিছে চাওক গাইছ। তো একদম আপোনালোকক অকণমান ওচৰৰ ফুটেজ আছে মোৰ, তো ওচৰৰ ফুটেজখিনি দেখাই লওঁ, আপোনালোকে চাই লওক। तेरा खुदा मुझे कुर्ब मिला, बुलाना तेरा साथ मेरे है ना, ढूंढते तेरा खुदा मुझे
मुझको रब मिला, तू जो मिला। अच्छा चलता दुआओं में याद रखना मेरे जिक्र का जुबां पे सुहाग रखना। अच्छा चलता हो दुआओं में याद रखना मेरे जिक्र का जुबां
पे सुहाग रखना दिल के संदूकों मेरे काम रखना जिंदगी कालों में भी मेरा सलाम रखना मेरा तेरा मेरे तेरा तुम्हारी सोबी राखी सो तुम्हारी फोटो राखी सो मैं हुआ कुताली तो तुम्हारी सोबी राखी सो मोबाइल रोते परो ফ্ৰেণ্ডছ এনেকৈয়ে আৰু পৱনদ্বীপে গানবোৰ গাই মানে বহুতেই গালে। তো এতিয়া আমাৰ ৰাৱণপুৰাৰ সময় আহিবৰ হৈছে আৰু 7 বাজিল। তো 7:30মান বজাত ৰাৱণপুৰা দি দিব। এইখিনি সময়ত আৰু মই ৰাৱণটোৰ ওচৰত আহিলোঁ, যিহেতুকে পৱনদ্বীপক মানে মঞ্চত ঢুকি পাবলৈ মোবাইলৰ কেমেৰাই অকণমান অসুবিধা পাইছিলে। তো সেয়েহে মই আৰু পৱনদ্বীপৰ গান বা কিবা একো ভিডিঅ' নকৰিলোঁ, যিখিনি কৰিলোঁ আপোনালোক গোটেইখিনি দিছোঁ। আপোনালোকে চাই একদমেই মানে ভাল পাইছে চাগে। এতিয়া আমাৰ মেইন বস্তুটো চাওক, ৰাৱণপুৰা যিটো আমি চাব গৈছোঁ। তো দশেৰা উৎসৱ। তো ইয়াত অকণমান আৰু কৰিয়ে আছোঁ, চাই ল'ব আপোনালোকে। মানুহ বহুত হৈছে গাইজ, ইমান মানুহ। আৰু মই এইবাৰ ফাৰ্ষ্ট টাইম ৰাৱণপুৰা চাব গৈছোঁ। ইমান ওচৰত থাকিও মানে যাই এনেকুৱা নালাগিলে যে মানে ভাগৰ একো অনুভৱেই হোৱা নাই। আৰু মানে থিয় হৈয়েতো আছোঁ, তেওঁ বুলি আকৌ ভাগৰ অনুভৱ হোৱা নাই। আৰু আপোনালোকক মই ৰাৱণটো অকণমান আগতে বনোৱা সেইখিনি দেখুৱাই দিছোঁ বাৰু অকণমান। তো চাই লওক আপোনালোকে। এইখন ফিল্ডতে গাইজ আমি আছোঁ। এয়া বাবজ যে আপোনালোকে যোনে গৈছে তো গমে পাইছে। আৰু এইখন ফিল্ডে চাওক, এইখন মঞ্চ, ইয়াতে আছে পৱনদ্বীপে এতিয়া লাইভ পাৰফৰ্মেঞ্চ কৰি। তো চাওক গাইজ, ফিল্ডখন একদম ধৰিব মানে এটা মানে কয় যে পিপৰ সোমাবৰ ঠাই নাই, তেনেকুৱা হৈ গৈছে একদম। এই ডাঙৰ ফিল্ডখনেই RB ফিল্ডখন বহুত ডাঙৰ, আপোনালোকে জানেই। তো এয়া চাই লওক গাইজ, সকলোৱে চিঞৰিছে আহিছে কিজানি কাৰডাল। তো জুই লগাই দি আছিলে অকণমান আগতে, কেৰাচিন পেট্ৰল এইবোৰ ঢালি আছিলে কাৰকেইডালত। তো এয়া চাওক কাৰডাল আহিছে, এইডাল মেইন কাৰডাল, এইডাল যিডাল নাৰীত লাগিব আমাৰ, মানে ৰাৱণৰ নাৰী যিটো থাকে তাতহে মাৰিছিলে। তো ৰামক মানে ৰামে যুদ্ধত ৰাৱণক হৰুৱাব নোৱাৰাত এই ঘৰশত্ৰু বিভীষণ বুলি যে কয়, তো ৰাৱণৰ এটা ভায়েক আছিল, সৰু ভায়েক বিভীষণ। তো তেওঁৱে কৈছিল যে ৰাৱণৰ নাৰীটোত মাৰিলে তাৰমানে ৰাৱণ মৰি যাব। তো তাত তাৰমানে শক্তি নাই, তেনেকুৱাকৈ কৈছিলে। তো সেইকাৰণে আমাৰ মানে কথাতে আছে যে ৰাৱণ ঘৰশত্ৰু বিভীষণ বুলি। তো তেনেকুৱা সেইটো কথাটো তাত সেই তেতিয়াৰ যুগৰ পৰাই ৰৈ গৈছিলে। তো এয়া চাওক কাৰডাল আহি আছে। মইতো অকণমান আপোনালোকক স্পীড কৰি দেখুৱাইছোঁ, কাৰডাল কিন্তু বহুত শ্ল' হিচাপত আহিছিলে। তো সেই পিনেৰো এডাল আহিছে আৰু এই পিনেৰো আহিব, 3ডাল কাৰ লগ লাগি ৰাৱণটোত মানে আজি ৰাৱণক হত্যা কৰিব ৰামে। তাৰমানে আজিৰ দিনটোতে দশেৰা বুলি কিনে এইকাৰণে পালন কৰে যে আজিৰ দিনটোতে তাৰমানে ৰামে ৰাৱণৰ লগত যুদ্ধ কৰি সীতাক ঘৰলৈ উভতাই লৈ আহিছিলে। তো চাই থাকক আপোনালোকে। আজিৰ এই দশেৰা উৎসৱটোৰ ৰাৱণ দহনৰ পিছতে আমাৰ সংসাৰৰ পৰা সকলোখিনি কুনীতি দুৰ্নীতি সকলোবোৰ যিবোৰ বেয়া বস্তু আছে সকলোবোৰ যাতে জুইৰ লগতে পুৰি ছাই হৈ যায়, তাকে কামনা কৰি আপোনালোকেও মোৰ লগতে কওক, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।
আজিৰ এই দশেৰা উৎসৱটো যদি আপোনালোকৰ চাই ভাল লাগিলে আৰু মই যিমানখিনি পাৰোঁ ভিডিঅ'টো আপোনালোকৰ মানে কৰি আগবঢ়ালোঁ আৰু ভিডিঅ'টো ভাল লাগিলে মোক ছাপোৰ্ট কৰিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ধন্যবাদ